ঘৰত থকা উপলব্ধিটো অলপ সুকীয়া, য'ত সকলোবিলাক প্ৰায় ঠিকেই থাকে। আমি বিশ্বাস কৰা আৰু ভাল পোৱা ব্যক্তিয়ে আমাৰ চাৰিওফালে আগুৰি থাকে। তাত স্থিৰতা আৰু সুৰক্ষাৰ উপলব্ধি থাকে। আৰু কিছুমানে তেনেকুৱা ধৰণৰ ঘৰৰ অভিজ্ঞতা লাভ কৰে আৰু বহুতে লাভ নকৰে। অন্য কিছুমানক হয়তো তেওঁলোকৰ ঘৰ এৰিবলৈ বাধ্য কৰোৱা হয় আৰু বিদেশী ৰাষ্ট্ৰত বাস কৰিবলৈ পঠাই দিয়া হয়। ইয়াক আমি নিৰ্বাসনলৈ যোৱা বুলি কওঁ। হয়, নিৰ্বাসনত সকলোবিলাকেই বিভ্ৰান্তি। আপুনি এক অপৰিচিত দেশত আছে। আৰু বাইবেলৰ কাহিনীত প্ৰাচীন যিহুদীসকলে নিজকে তেনেদৰে উপলব্ধি কৰিছিল। বেবিলনীয়া বিলাকৰ হাতত পৰাজিত হৈ নিজ দেশৰ পৰা দূৰত বাস কৰিবলগীয়া হৈছিল। আৰু সেয়ে তেওঁলোকে নিজকে সুধিবলগীয়া হৈছিল, কেনেকৈ আমি ইয়াত শেষ হৈ গলো আৰু ঘৰলৈ ঘূৰি যাবলৈ কিবা আশা আছেনে? বাইবেলৰ গোটেই কাহিনীতে সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ প্ৰয়াস কৰা হৈছে। গোটেই কাহিনীত সঁচানে? হয়, বাইবেলৰ প্ৰথম পৃষ্ঠালৈ উভতি যাওক। মানৱ জাতিয়ে ক'ত বাস কৰিছে? হয়, তেওঁলোকে সঁচাকৈ এক আচৰিত ধৰণৰ বাগিচাত তেওঁলোকৰ ঘৰত বাস কৰিছে। তেওঁলোকে তাত এটা চৰ্তত আছে, যাতে তেওঁলোকে ঈশ্বৰৰ এটা আদেশত বিশ্বাস আৰু পালন কৰে। কিন্তু তেওঁলোকে পালন কৰিব নোৱাৰিলে, আৰু সেয়ে তাৰ পৰিণাম হৈছে বাগিচাৰ পৰা নিৰ্বাসন। তেওঁলোকক নিৰ্বাসনলৈ পঠালে। সঁচাকে। আৰু সেইবাবে ইছৰাইলীসকলৰ এই কাহিনীটো আপুনি বুজিব পৰাকৈ তুলি ধৰা হৈছে। কেনেকৈ তেওঁলোকক প্ৰতিজ্ঞাৰ দেশ পুৰস্কাৰ স্বৰূপে দিয়া হৈছিল। কেৱল মাত্ৰ এটা চৰ্তত তেওঁলোকে তাত থাকিবলৈ সক্ষম হৈছিল, আৰু সেয়া হ'ল তেওঁলোকে যাতে ঈশ্বৰৰ সেই নিয়মৰ সম্বন্ধত বিশ্বাসী হৈ থাকে। তেওঁলোকে তেনেকুৱা হ'ব নোৱাৰিলে, সেয়ে তেওঁলোকক নিৰ্বাসিত কৰা হ'ল। আৰু যদি এতিয়াও আপুনি বাগিচাৰ পৰা নিৰ্বাসিত হোৱা আৰু ইছৰাইলৰ পৰা নিৰ্বাসিত হোৱাৰ সমান্তৰালতাটো দেখা নাই, তেন্তে এই বিষয়ে চিন্তা কৰক। আদি পুস্তকত মানৱতাৰ নিৰ্বাসনে কোনখন নগৰ নিৰ্মাণৰ কাহিনীলৈ আমাক পৰিচালিত কৰে? হয়, বাবিল। সেই একে ঠাইলৈ ইছৰাইলীসকলক পঠোৱা হৈছিল। কিন্তু তাতেই তেওঁলোকৰ কাহিনীৰ শেষ নহয়। প্ৰথম বাবিলত ঈশ্বৰে আব্ৰাহামক সেই ঠাই ত্যাগ কৰি প্ৰতিজ্ঞাৰ দেশলৈ যাবলৈ নিমন্ত্ৰণ কৰিছিল, আৰু সেই কাহিনীটো ভৱিষ্যতৰ বাবিলত বৰ্তমান বসবাস কৰি থকা ইছৰাইলীসকলক আশা দিবলৈ ৰচনা কৰা হৈছিল। এতিয়া অৱশেষত তেওঁলোকে সেই দেশ এৰিবলৈ আৰু প্ৰতিজ্ঞাৰ গৃহভূমিলৈ যাব পালে। আৰু যেতিয়া তেওঁলোক গ'ল, তেতিয়া সেইখন এখন মৰমৰ ঘৰ নাছিল। শোষণকাৰী শাসকসকলে তেতিয়াও তেওঁলোকৰ ওপৰত শাসন চলাইছিল, আৰু লোকবিলাকে তেওঁলোকৰ পূৰ্বপুৰুষবিলাকৰ দৰেই দুৰ্নীতিগ্ৰস্ত কাৰ্য চলাই গৈছিল। আৰু বাইবেলৰ ভাৱবাদীসকলে কৈছিল যে নিৰ্বাসন প্ৰকৃততে শেষ হোৱা নাছিল। তেওঁলোকে ঘৰত থকা অৱস্থাটো কেনেকৈ ভাবিছিল যে তেওঁলোকে এতিয়াও নিৰ্বাসনত আছে? হয়, এইটো সঁচাকৈ গুৰুত্বপূৰ্ণ। ইব্ৰী শাস্ত্ৰত ইছৰাইলৰ বাবিলনীয়া নিৰ্বাসন অধিক সাৰ্বজনীনতাৰ এক ছবি হৈ পৰিছিল। আপুনি য'তেই নাথাকক কিয়, এইটো সেই বিচ্ছিন্নতাৰ অনুভৱ আৰু অধিক কিছুলৈ আশা কৰা। হয়, মই ইয়াৰ সৈতে সম্পৰ্কিত হ'ব পাৰিছো। মোৰ এখন ডাঙৰ ঘৰ আছে, কিন্তু জগতৰ দুখ আৰু ভগ্ন সম্পৰ্ক, মৃত্যু, আনে জন্মোৱা বেদনা, নিজে কৰা কৰ্মৰ ভয়ৰ মাজত এই ঘৰ অৱস্থিত। আৰু সেয়ে বাইবেলত নিৰ্বাসন হৈছে মানুহৰ অৱস্থা। আমি সকলোৱে মানুহৰ দুৰ্নীতিৰ এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি আছো, যাৰ পৰা আমি সাৰি যাব নোৱাৰো। আৰু আপুনি য'তেই নাথাকক কিয়, কোনো কথা নাই, আমি সকলোৱে এখন ভাল ঘৰ অপেক্ষা কৰি আছো। এতিয়া ইছৰাইলৰ শাস্ত্ৰই আশা কৰি আছে যে ঈশ্বৰে এদিন এজন ৰজাক পঠাব, যিজনে আমি সৃষ্টি কৰা বাবিলৰ পৰা জগতক উদ্ধাৰ কৰিব। আৰু বহুত প্ৰজন্ম যোৱাৰ পাছত আমি যীশু নামৰ নাচৰতৰ এই ইছৰাইলীক লগ পাওঁ। তেওঁ গৃহহীন হৈ ঘূৰি ফুৰি মহা পুনৰুদ্ধাৰৰ কথা ঘোষণা কৰিছিল। ইছৰাইল আৰু সমগ্ৰ মানৱ জাতিয়ে বিচাৰি থকা ঘৰৰ সেই বাস্তৱতা ঘোষণা কৰিছিল। যীশুৱে গৃহহীন লোকৰ যত্ন লৈছিল। তেওঁ অচিনাকি লোকক স্বাগতম জনাইছিল। তেওঁ কৈছিল, যেতিয়া আপুনি বহিষ্কৃতসকলক আমন্ত্ৰণ কৰে আৰু আশ্ৰয়হীন লোকক আশ্ৰয় দিয়ে, তেতিয়া ঈশ্বৰৰ প্ৰেমক দেখুওৱা হয়। যীশুৱে এইটোও দাবী কৰিছিল যে ইছৰাইল আৰু সকলো মানৱ জাতিয়ে নিজৰ পথ হেৰুৱাই পেলাইছে। আমাৰ আত্মকেন্দ্ৰিকতাই আমাক মৰ্যাদা আৰু ক্ষমতাৰ ওপৰত ভিত্তি কৰি ভুৱা ঘৰ সৃষ্টি কৰিবলৈ প্ৰেৰণা দিয়ে, আৰু এইবোৰে অনিবাৰ্যভাৱে আনক বহিষ্কৃত কৰে। আমি নিজে সৃষ্টি কৰা এক নিৰ্বাসনত বাস কৰিছো, কিন্তু যীশুৱে কৈছে ঘৰলৈ যোৱা প্ৰকৃত পথ হৈছে এজনৰ দুৰ্বলতা, সেৱাকাৰিতা আৰু ক্ষমাশীলতা। তাৰ পাছত যীশুৱে আমাক প্ৰকৃত পথ দেখুৱাবলৈ আমাৰ সৈতে নিৰ্বাসনলৈ গ'ল। কোনটো পথ? হয়, যীশুৱে কৈছিল তেওঁই হৈছে পথ। মানৱতাৰ বিফলতাতকৈও তেওঁৰ জীৱন আৰু আত্মদানশীল প্ৰেম অধিক শক্তিশালী বুলি প্ৰমাণিত হৈছিল। তেওঁ আমাৰ প্ৰকৃত ঘৰলৈ এক পথ মুকলি কৰিলে, আৰু যীশুৰ শিষ্যসকলে তেওঁৰ ওচৰত নিজকে সমৰ্পিত কৰাৰ লগে লগে তেওঁলোকে মানুহ হোৱাৰ সেই নতুন পদ্ধতিটো আৱিষ্কাৰ কৰিলে। তেওঁলোকে বিশ্বাস কৰিছিল যে নিৰ্বাসনৰ পৰা প্ৰকৃত উভতি অহাৰ সময় আৰম্ভ হৈছিল, আৰু সেইবাবে তেওঁলোকে নিজকে প্ৰবাসী বা বিচৰণকাৰী বুলি কৈছিল। ঠিকেই। তেওঁলোকে এনেদৰে কৈছিল যে জগতখন আমাৰ ঘৰ নহয়, আৰু আমি স্বৰ্গৰ নাগৰিক হওঁ। আৰু সেয়ে যীশুৰ শিষ্যসকল যীশুৱে এই পৃথিৱীক প্ৰকৃত ঘৰলৈ ৰূপান্তৰিত কৰিবলৈ ঘূৰি নহা দিনলৈকে নিৰ্বাসিত হৈয়ে থাকিব।